আরে হাই কি চিৰি বেয়া করলো হাল মেলি আহিলো এতিয়াক লাগি চিৰি দেখা দেখি নাই ভোকত থাকবে পাৰা নাই এক চালি বেটিক যাই পেলাই আজি দিবা লাগব আজি চালা তাই ভাল গেল তিরি গেল কহাই মোরবা গেল গেল তিরি গেল কহাই মোরবা গেল তাঘেন তখন নলাওতে দাউরা দাউরি গেল তাঘেন তখন নলাওতে দাউরা দাউরি গেল 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 হে গেল 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 হাল বাওতে পাই আহিলুং মস্ত এটা গরে হাল বাওতে পাই আহিলুং মস্ত এটা গরে হিগো গরে ফুৰা দি নালাগে বেলতা সরে হেনকা কথা কওঁতে দাউৰা দাউৰি গেল ও হেনকা কথা কওঁতে দাউৰা দাউৰি গেল 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 ও মাই আজ হলনা নাই ভাত মাই ও নামুয়া শুনরা যাও দে মাকল কান কৰাই দি মোৰ এটা ইণ্টাৰভিউ আছে অলপ পইচা দিবি দে মাই হ'ব দে বা সাইন্টার তো হালকা দিবি ইণ্টাৰভিউ নহয় মাই ইণ্টাৰভিউ চালা কি কয় যিকোনো না যা হালকা দিবি হ'ব দে মাই এটা লাম্বাকে আশীৰ্বাদ দিবি আই আপিও লগ কৰবা মাতছি ইফালে তলি উদং পাহাৰটোৰ কিক কৰা যায় জয় হৈ য়ৌ মই এটা ফটোকে ফোন মাৰি লওঁ হেল্ল' ফটো ক'ত আছা তই আছো ৰ তই ক'ত আছা ৰচোন তই কিয় কান্দিছে কণ্টিল বহুত ডাঙৰ বিপদত পৰিছোঁ মই সহায় এটা কৰিবি নেকি ফটো তই কওঁচোন মোৰ মায়েৰ কালিৰ পৰা জ্বৰ মোক 500 টকা এটা ধাৰাই দিবিনে চালা লগৰে চলি নিদিলেও বেয়া লাগে দেচোন তই 300 গিলে আছোন তই দে 300 গিলে আহিলোঁ ই ধোন আহি নাপলাকে মই পইচাক লাগি ৰখি আছোঁ কেইটান বা আহে ই কি তোৰ পইচা নাতে ইমান দেৰি লাগে নে মায়েৰ পৰা পইচা লওঁ অলপ দেৰি লাগে নহয় চিৰি হয় কথা নহয় পইচা দিবি দি পইচাটো নলিয়ে এতিয়া মই গৈ নাও আৰু যা তই যদি গয়িং না মই এটা কাৰ ভটিটি উল্টিং নাও ময়ো গয়িং নাও পাতৰ কাষৰ বগৰী তুমি মোৰ কেতিয়া হবা জীৱন পাতৰ লগৰী নাও বাংনা কৈছো মই মস্ত দুখ পাইছো মহাত্মা গান্ধীৰ খৰম মই তোমাক সদায় কৰি থাকিম মৰম গছৰ ছাল মই তোমাক সদায় পাই থাকিম ভাল ৰমেশৰ দোকানৰ গজা আমাৰ প্ৰেম তামাম মজা গুচি গাঁও মই তে যাওঁ টানটাল হাতীৰ নেচ আমাৰ কথা ইমান নতাইছিস বাই বাই জান বাই যাম আজি তামাম ভাল লাগছি ইয় ও ভণ্টি কি হ'ল দাদা যাছো ছাগল গিটা লাগ দি থৈ বৰ ৰ'দ দিছে হ'ব দে দাদা মই ভাত গিটা বনাওঁ কলকাতা আহিব কত পিছলা চামান নাখিবি দেই তোমাৰ ইমান দেৰি দাদা ঘৰত আছিল হয় নেকি মোক লাগি কি আনছ জান ৰবা বিমল মিলাই আছো তুমি ইমান ভাল তুমি গেলি কি আনছ তুমি এয়া লোৱা জান মাই ডগছ জান আমাৰ বিয়া কেতিয়া হ'ব তুমি যেতিয়া নিয়া হঠাৎ মায়ের ফোন করব লাগে জান মই যাওঁ ময়ো যাব লাগছিল মায়ে ফোন কৰি আছে জলদি দাদা ছাগলীটো চাব দিছিল বেটি তাৰ মানে মোক ছাগাল বনলি হা কি হ'ল জান মই যাওঁ
জীৱনতে প্ৰেম হয় বাপুই সিদিনা মই আপিটো লগ কৰিব গ'লোঁ কি ভাল লাগছি কিন্তু আজি লগ কৰিব নাযাওঁ মনটো একেবাৰে কেম্বা লাগি আছে নাই লগ কৰিবই লাগব ৰ মনে মনে যাওঁ ৰ কাপোৰটো পিন্ধি লওঁ ফটো দেখোন নাই আৰু চালি বেটি এও আছে কি কৰিছে ৰ মনে মনে শুনি ৰ তুই মোক কিমান ভাল পোৱা জান আঠীয়া কলৰ গুটি যিমান আছে মই তোমাক সিমানে ভাল পাওঁ চালিৰ বেটি তই একো ভাল পা তেনেহ'লে মোক কিয় ভাল নাপা নেকি তই ঐ কি কয় এইগিলা এই মোৰ কি হ'ব এই মোৰ কি তোৰ এই মোৰে সেই যাম তহঁতে যি কৰা কৰ, মই যাওঁ। এই চালিৰ বেটিৰ কাৰণে আজি মই একে মাৰ খাই মৰিব লগা আছি যাওঁ মই এই হাপি যদি তোক বিশ্বাস কৰিব নোৱাৰি স্বয়ং কৃষ্ণই ধৰিব নোৱাৰিলে নাৰীৰ মহিমা আৰু মইনো কোন চেনেলটো সাবস্ক্রাইব কৰি ঘন্টিটো বজাই দিব